নমস্কাৰ টাইম 8 দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। বিগত এটা দিন ধৰি সমগ্ৰ অসমতে আৰু বিশেষকৈ সোশ্যাল মিডিয়াত এই বিষয়টোক লৈ চৰ্চা চলি আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে বিভিন্ন নাৰিকল গছৰ পাতত বা কলপাতত আল্লাহৰ নাম পৰিলক্ষিত হৈছে আৰু ইয়াক লৈ বিভিন্নজনে বিভিন্ন নিজৰ মন্তব্য আগবঢ়াই আছে। বিজ্ঞানীসকলে কৈছে যে এবিধ পোকৰ ফলতে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে, কিন্তু তাৰ মাজতে জমিয়তৰ নেতা ফজলুল কাছিমিয়ে এটা বিশেষ মন্তব্য কৰিছে সোশ্যাল মিডিয়াৰ জৰিয়তে আৰু তেওঁ কৈছে যে হয় পাতত যি শব্দ দেখিবলৈ পোৱা গৈছে এয়া আল্লাহৰে সৃষ্টি, এয়া আল্লাহৰে নাম। কিন্তু ইয়াক লৈ একাংশ লোকে অন্ধবিশ্বাস আৰম্ভ কৰিছে। সেই লোকসকলকো সজাগ হ'বলৈ তেওঁ বিশেষভাৱে আহ্বান জনাইছে। আমি আপোনালোকক এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো। সমগ্ৰ ৰাজ্যজুৰি এই বিষয়টোক লৈ যথেষ্ট চৰ্চা চলি আছে, কিয়নো নাৰিকল গছৰ পাতত কলপাতত আল্লাহৰ নাম ওলোৱাক লৈ যথেষ্ট চৰ্চা চলিছে। বৈজ্ঞানিকসকলে কৈছে যে এবিধ মাখিৰ বাবে এবিধ পখিলাৰ বাবে এই ঘটনা সংঘটিত হৈছে, কিন্তু তাৰ মাজতে ফজলুল কাছিমিয়ে ফেচবুক লাইভত কৈছে যে গছৰ পাতত যি সৃষ্টি হৈছে এয়া আল্লাহৰে সৃষ্টি। আমেৰিকা আৰু নৰৱেটো 50ৰ দশকত এনেকুৱা ঘটনা সংঘটিত হৈছিলে, এনেকুৱা ঘটনাৰ কথা জানিব পৰা যায় বুলি তেওঁ এই ফেচবুক লাইভটোত মন্তব্য কৰিছে। তাৰ লগতে কাছিমিয়ে কৈছে অসমত সংঘটিত এই ঘটনাক লৈ একাংশ লোক কিন্তু অন্ধবিশ্বাসৰ বলি হৈছে আৰু সেয়া ভাল কথা নহয় বুলি কৈছে। সৃষ্টি যদিও আল্লাহৰ বুলি তেওঁ উল্লেখ কৰিছে, একাংশ লোকে এই পাতসমূহ পানীত তিয়াই তাক সেৱন কৰিছে আৰু এই কথাক লৈ তেওঁ এই লোকসকলক সচেতন আৰু সজাগ হোৱাৰ বাবে আহ্বান কৰিছে। এয়া ইছলাম বিৰোধী, ইছলামত এনেকুৱা কোনো বিধান নাই, অন্ধবিশ্বাসৰ কোনো স্থান নাই বুলি তেওঁ উল্লেখ কৰিছে। যিসকল লোকে এই পাতসমূহ তিয়াই তাৰ পানী খাইছে তেওঁলোকক সজাগ হ'বলৈ ফজলুল কাছিমিৰ তৰফৰ পৰা এটা ফেচবুক লাইভৰ জৰিয়তে আহ্বান জনোৱা হৈছে। আমাৰ লগত বিশেষ মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছোঁ। আসসালামু আলাইকুম। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বাদ। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিছে আজি দুদিন ধৰি বিভিন্ন গছৰ পাতত আল্লাহৰ নাম লিখা আহিছে, তাকে লৈ এক মানুহৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। সমগ্ৰ অসমৰ প্ৰায় বহুকেইখন জিলাত মানুহে গছৰ পাতবোৰ ৰাতি চাইছে, যোৱাকালি গোটেই দিন চাইছে, আজিও দিন গোটেই দিনটোত ৰাতিপুৱাৰ পৰা মানুহে চাইছে আৰু বিভিন্নজন মানুহে আমাক ফোনত যোগাযোগ কৰিছে যে ই কেনেধৰণৰ কথা যে গছৰ পাতত আল্লাহ লিখা আছে আৰু গছৰ পাতৰ তলফালে আল্লাহ লিখা আছে আৰু প্ৰত্যক্ষ কৰিছে, বিভিন্নজনে ফটো পঠিয়াইছে আৰু মই নিজেও ব্যক্তিগতভাৱে বাস্তৱক অস্বীকাৰ কৰিব পৰা নাযায় আৰু ময়ো দেখিছোঁ বিভিন্ন গছৰ পাতত আল্লাহৰ নাম লিখা আছে আৰু স্পষ্টভাৱে, কিছুমানত স্পষ্ট আৰু কিছুমানত অস্পষ্ট আছে। বহুতে এই ক্ষেত্ৰত ক'ব খোজে যে স্পাইৰেলিং ফ্লাই এবিধ সৰু পোকা আছে, পখিলা আছে। এই পখিলাবিধে যেতিয়া পায়খানা কৰে আৰু সেই পায়খানাবোৰ বগা বিষ্ঠা যিটো পখিলাবিলাকৰ, সেই পখিলাটোৱে আচলতে একেবাৰে বগা। তাক যদি লাৰি চোৱা যায় হাতত কিছু গুৰগুৰীয়া ধৰণৰ গুৰি বস্তু হাতত লাগি যায়, যিটো সাধাৰণতে পখিলাবিলাকৰ গাত থাকে। আৰু এই পখিলাবিধে পায়খানা কৰে আৰু বগা পায়খানা কৰে আৰু তাতে আকস্মিকভাৱে যদি আপুনি নেটতো খুলি চাই দেখিবলৈ পাব যে বিভিন্ন সময়ত এই পখিলাটোৱে যেতিয়া পায়খানা কৰে তো আল্লাহ শব্দটোৰ দৰে দেখা যায়। এয়া এটা আল্লাহৰ নিজাম, আল্লাহ হয়তো আল্লাহৰ ফালৰ পৰা আল্লাহৰ হুকুমতে হয়তো এই পখিলাটোৱে ঠিক তেনেকৈ বিষ্ঠা কৰে। এইটো কোনো নতুন কথা নহয়। 1956ত আমেৰিকা আৰু নৰৱেত ঠিক এনেধৰণৰ ঘটনা ঘটিছিল আৰু এই স্পাইৰেলিং ফ্লাই যিটো আছে, স্পাইৰেলিং ফ্লাইয়ে ঠিক এনেকৈ নৰৱে আৰু আমেৰিকাটো কৰিছিল 1956ত। ইয়াক বাহিৰেও কেইবাটাও ঘটনা ৱৰ্ল্ডত এনেকুৱা আছে, বিশ্বত এনেকুৱা কেইবাবাৰো পোৱা গৈছে, ঠিক এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। তো বন্ধুসকল, আমাৰ যিটো দিবলগীয়া মেছেজ, আমি যদি চাওঁ পুৰণি ইতিহাস, ইছলামৰ ইতিহাসলৈ যদি চাওঁ, তেতিয়াহ'লে সাহাবায়ে কেৰামৰ দিনত বা কোনো তাবেইৰ দিনত বা কোনো তেনেকুৱা ধৰণৰ যিটো যুগ, সোণালী যুগ আমাৰ গৈছে ইছলামৰ, সেই যুগত কিন্তু এনেকুৱা ধৰণৰ ঘটনা প্ৰত্যক্ষ কৰা নাযায় বা পোৱা নাযায়। কিন্তু এজন বুজুৰ্গ বাকী বিল্লাহ ৰহমাতুল্লাহ আলাই, তেওঁৰ কবৰ দিল্লীত আছে। তো বাকী বিল্লাহ ৰহমাতুল্লাহ আলাইৰ জীৱনত কোনোবা এজন মানুহৰ লগত বিশেষ এটা কথা লৈ আহি তেওঁ কৈছিল যে মই জিকিৰ কৰিলে গছৰ পাতে পাতে জিকিৰ কৰিব। আৰু দেখা গৈছিল তেওঁ যেতিয়া জিকিৰ কৰিছিল, তেওঁ ওচৰত থকা যিবোৰ গছ আছিল, গছৰ পাতবিলাকেও লৰচৰ কৰি কেনে জিকিৰ কৰিছিল।
এই ধৰণৰ কথা পৃথিৱীত হ'ব পাৰে আৰু ইয়াতে আল্লাহৰ এটা হুকুম সেইমতে হৈছে কিন্তু আমাৰ যেটো দিবলগীয়া মেছেজ এটো হল বন্ধুসকল ইয়াক লৈ কোনো ধৰণৰ এনেকুৱা উৎকণ্ঠাত মানুহ যাব নালাগে আৰু নাজাইজ ইছলামৰ পৰা যেটা খাৰিজ হৈ যোৱা কিছুমান কাম আমি নকৰো উদাহৰণ স্বৰূপে আমি লক্ষ্য কৰিছো যিবোৰ পাতত আল্লাহ লিখা গৈছে বহুত মানুহে সেই পাতটোকে তিয়াই লৈ তাৰ পৰা পানী পান কৰিছে ই সম্পূৰ্ণ নাজাইজ ই সম্পূৰ্ণ ইছলামত এনেকুৱা অন্ধবিশ্বাসৰ কোনো স্থান ইছলামত নাই একে ধৰণৰ বহুতে একেবাৰে জিকিৰৰ পৰা আৰম্ভ কৰি মছজিদলৈ গৈ জিকিৰ কৰা আৰম্ভ কৰিছে নমাজ পঢ়া আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ মানুহে ভয় খাইছে ভীতিগ্ৰস্ত হৈছে এই যিবোৰ কথা এইবোৰ অন্ধবিশ্বাসৰ কোনো স্থান ইছলামত নাই আমি মেছেজ দিব বিচাৰিছো এটো কুৰান শৰীফত আল্লাহ তাবাৰক তাআলাই কৈছে যে আল্লাহ তাবাৰক তাআলাৰ কিয়ামতৰ সময়ত বিভিন্ন ধৰণৰ নিশানী আহিব আল্লাহ তাবাৰক তাআলাই বিভিন্ন ধৰণৰ অলৌকিক কিছু নিশানী মানুহে দেখিবলৈ পাব হয়তো কিয়ামতৰ সময় চমুচাপি আহাৰ কাৰণে হয়তো আমি বিভিন্ন ধৰণৰ এনেকুৱা আল্লাহৰ নিশানী হয়তো দেখিব দেখা পাব পাৰো কিন্তু ইয়াৰ কাৰণে আমি কোনো অন্ধবিশ্বাসৰ বলি হ'ব নালাগে ইয়াৰ কাৰণে আমি কোনো বেদাত কাম বা নাজাইজ কামলৈ যাব নালাগে বিভিন্ন ধৰণৰ মানুহক দেখিছো বহুত মানুহে সময়ে সময়ে এই যে পাতত লিখা আহিছে সেই গছৰ পুলিতেই গৈ তেওঁলোকে সন্মান কৰা আৰম্ভ কৰিছে গছৰ পাতবিলাক সন্মান কৰা আৰম্ভ কৰিছে ই সম্পূৰ্ণ নাজাইজ আৰু ইছলামত এনেকুৱা ধৰণৰ কোনো কথা নাই এইবোৰ কথাৰ পৰা আমি বাৰণ কৰিব লাগে ইয়াৰ পৰা ইছলামৰ পৰা খাৰিজ হৈ যাব পাৰে কাৰণ আল্লাহ তাবাৰক তাআলাই শিৰকৰ যি কথা কোৰানত ঘোষণা কৰিছে শিৰিক এনেকুৱা এটা গুনাহ অত্যন্ত ভয়ংকৰ আৰু আল্লাহ তাবাৰক তাআলাই আটাইতকৈ বেয়া পোৱা গুনাহটো হ'ল শিৰিক গতিকে আমি শিৰকত যাতে কোনো পধ্যেই লিপ্ত নহওঁ শিৰকত কোনো পধ্যেই যাতে লিপ্ত নহওঁ এই কথাটো আমি মানে সকলোৱে অকমান মনত ৰখা উচিত যে এডাল গছক গৈ যদি আমি সন্মান কৰা আৰম্ভ কৰো গছডালক গৈ যিয়েই নকৰো কিয় মোটামুটি গছডালক আমি শিৰকৰ দৰ্জালৈ পৌঁছাই দিওঁ আল্লাহৰ দৰ্জালৈ পৌঁছাই দিওঁ এই আল্লাহৰ এটা নিশানী এইটোতো এটা ৱৰ্ড আল্লাহ এটা আৰবী ৱৰ্ড আৰু এই ৱৰ্ডটো যদি কৰবাত লিখা যায় উদাহৰণ স্বৰূপে এটা কথা ধৰি লওক যদি কোনোবাই এটা কলমত মদ ভৰাই লৈ সেই মদেৰে যদি আল্লাহ শব্দটো লিখে আৰু সেইখন কাগজ যদি কোনোবাই ধুই খায় সি মদ খোৱাৰ গুনাহত লিপ্ত হ'ব একেদৰে এই যেটো ফ্লাই বা এই যেটো পখিলা এই পখিলাটোৰ বিষ্ঠা এই পখিলাটোই তাত পায়খানা কৰে সেই পায়খানাখিনি যদি কোনোবাই ধুই খায় কিন্তু পায়খানা খোৱাটো নাজাইজ আৰু হাৰাম গতিকে এই ধৰণৰ কথাত কোনো পধ্যেই যাব নালাগে আমি সকলো জনসাধাৰণকে বিশেষভাৱে আমি মুছলমানসকলক আহ্বান জনাম যে এনে ধৰণৰ কোনো ব্যতিক্ৰমী কাম যাতে নকৰে যি ইছলামৰ পৰা খাৰিজ হৈ যায় তাৰ কাৰণে আমি অনুৰোধ জনাম শিৰকত যাতে লিপ্ত নহয় শিৰকৰ পৰা মুছলমান বাচক আৰু শিৰক অত্যন্ত ভয়ংকৰ গুনাহ গতিকে আল্লাহ তাবাৰক তাআলাই সকলোকে এই শিৰকৰ পৰা বাচক এই মেছেজটোই দিব বিচাৰিছো যে স্পাইৰেলিং ফ্লাইৰ যেটো বিষ্ঠা সেই বিষ্ঠা আমি নেটত মাৰিলেও এটো পোৱা যায় স্পাইৰেলিং ফ্লাইয়ে যেতিয়া পায়খানা কৰে আৰু পায়খানা কৰোতে ঠিক আল্লাহৰ নিচিনা নক্সা হৈ যায় আৰু ঠিক তেনে ধৰণে পায়খানা কৰে এটো আগৰ পৰা চলি অহা কথা ইমান ডাঙৰ কথা নহয় ইয়াক লৈ কোনো উৎকণ্ঠাত মানুহ ভুগিব নালাগে আৰু ই মানে অন্ধবিশ্বাসৰ বলি যাতে আমি নহওঁ তাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে চেষ্টা কৰিব লাগে বন্ধুসকল মনত ৰাখিব কেতিয়াবা হয়তো এনে ধৰণৰ হ'ব পাৰে যে ওম শব্দ এটা আহিছে যেতিয়া ওম শব্দ ওলাব তেতিয়া আমি কি কৰিম তেতিয়া আমি সব মুছলমানবিলাকে ইছলাম ধৰ্ম বাদ দিয়া কো মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিম নেকি যেহেতু ওম শব্দটো আহিছে গতিকে হিন্দু ধৰ্মটোহে ষ্ট্ৰং ঠিক তেনেকৈ আজি আল্লাহ শব্দ আহিছে আল্লাহ শব্দ অহাৰ কাৰণে মুছলমান বা ইছলাম ধৰ্মটোহে বেছি ষ্ট্ৰং এই বুলি ভাবি কি হিন্দুসকলে মুছলমান হ'ব নেকি ঠিক এনেকুৱা ধৰণৰ যেটো ধাৰণা বা ভাৱনা এইবোৰ মাথাৰ পৰা সম্পূৰ্ণ আমি উলিয়াই দিব লাগে আল্লাহ তাবাৰক তাআলাই সকলোৰে ইমানৰ হিফাজত কৰক তাৰেই দোৱা কৰিছো